ছাত্ৰছাত্ৰীসকল বিকে এডুকেশ্যন ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ মই ভূপতি আৰু আজি আমি শিকিবলৈ ওলাইছোঁ অনুশীলনী 6.3 কিমান নম্বৰ অংকটো 7 নম্বৰ অংকটো দিয়া আছে চিত্ৰত এবিচিৰ এডি আৰু সিই দুডাল উন্নতি পৰস্পৰে পি বিন্দুত কটাকটি কৰে তেতিয়া দেখুৱাব লাগে যে আমাক কেইটামান ত্ৰিভুজ আমাক সদৃশ বুলি আমি দেখুৱাব লাগে গতিকে কি দিয়া আছে আমি চাই লম এবিচি ত্ৰিভুজৰ এবিচি ত্ৰিভুজৰ এডি আৰু সিই উন্নতি মানে লম্ব গতিকে এডি লম্ব এডাল সিৰ ওপৰত আৰু সিই লম্ব সিই লম্ব এটো এবিৰ ওপৰত তোমালোকে নিশ্চয় জানা লম্ব মানে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে এটো 90 ডিগ্ৰী এই কোণটো 90 ডিগ্ৰী এতিয়া আমাক প্ৰথমতে তোমালোকে লিখি লবা সমাধানত মই এখিনি ইয়াতে ৰাখিছো সমাধান দিয়া আছে এখিনি লিখি লবা দিয়া আছে যে চিত্ৰত অমুক তমুক তাৰপিছত প্ৰমাণ কৰিব লাগে যে এখিনি তোমালোকে লিখি লবা এতিয়া আমি প্ৰথম নম্বৰটো লৈছো এক নম্বৰটো কি আছে ত্ৰিভুজ এ ই পি আৰু ত্ৰিভুজ চি ডি পি যদিও প্ৰশ্নটো ডাঙৰ হৈছে লাগিছে কিন্তু একেবাৰে প্ৰশ্নটো উত্তৰ সহজ হ'ব জাস্ট কোণৰ কিছুমান নিয়ম জানিলেই হ'ল এতিয়া এই দুটা ত্ৰিভুজৰ পৰা আমি পাওঁ প্ৰথমতে যেটো দিছিল আমাক প্ৰমাণ কৰিবলৈ পৰা পাওঁ এক নম্বৰটো লৈছো AEP অৰ্থাৎ AEP এইটো ত্ৰিভুজ AEP হলে কিন্তু হ'ব এইটো AEP এইটো ত্ৰিভুজ আৰু CDP অৰ্থাৎ এইটো ত্ৰিভুজ মই এনেকৈ আঁকি দিছো এটা ওভাৰৰাইট কৰি দিছো এই দুটা ত্ৰিভুজ আমি সদৃশ বুলি দেখুৱাব লাগে গতিকে আমি কোণৰ শৰ্ত ব্যৱহাৰ কৰিম গতিকে ইয়াতে চোৱা যেটো এইটো ত্ৰিভুজ আছে এইটো ত্ৰিভুজ AEP ৰ এই ই কোণটো কিমান হয় 90 ডিগ্ৰী হয় এটো 90 ডিগ্ৰী বুলি আমাক দিয়া আছে লম্ব মানে এটো 90 ডিগ্ৰী ই কোণটো তাৰপিছত CDP ইয়াৰে ডি কোণটো 90 ডিগ্ৰী বুলি দিয়া আছে লম্ব এটো 90 ডিগ্ৰী হ'ব গতিকে আমাৰ এই ত্ৰিভুজ দুটাৰ কি পালো ই কোণটো আৰু ডি কোণটো আমি সমান পাই গলো তাৰমানে এটা কোণ সমান পালো আৰু জাস্ট এটা কোণ লাগে কাৰণ সদৃশ দেখুৱাব লাগিলে দুটা কোণ সমান দেখুৱালেই হৈ যাব গতিকে আৰু কি পাম এটা ই ইয়াতে চা প্ৰশ্নতে চোৱা ই এই ত্ৰিভুজত পি কোণটো কমন আছে গতিকে ইয়াতে চোৱা APE CPD এই কোণ দুটা কি হ'ব এইটো কোণ আৰু এইটো কোণ গতিকে এই কোণ দুটা কি হ'ব সমান হ'ব কি কোণ এই দুটা হৈছে বিপৰীত কোণ তোমালোকে নিশ্চয় জানা দুডাল ৰেখা কটাকটি কৰিলে যেটো বিপৰীতভাৱে কোণ উৎপন্ন হয় এই দুটা কি কোণ বুলি কোৱা হয় বিপৰীত কোণ আৰু বিপৰীত কোণ বিলাক কি হয় সমান হয় গতিকে আমি কি পালো দুটা কোণ আমি সমান ইতিমধ্যে পাই গলো এটা কি পালো আমি এটো এ কোণটো অৰ্থাৎ AEP কোণ সমান এটো ডি কোণ অৰ্থাৎ PDC বা CDP যিকোনো প্ৰকাৰে লিখিলে হ'ব PDC এই দুটা কোণ সমান কিয় সমকোণ এটো হৈছে সমকোণ বা 90 ডিগ্ৰী লিখিলে হৈ যাব যেটো কোণ দুটা সমকোণ অৰ্থাৎ 90 ডিগ্ৰী গতিকে এই কোণ দুটা সমান হৈ গল আকৌ আমি কি পালো এই পি কোণ আৰু এই কোণ দুটা বিপৰীত কোণ এটো মানে হৈছে APE কোণ সমান CPD কোণ এটা কি কোণ বিপৰীত কোণ বা বিপৰীত কোণ একে বিপৰীত কোণবিলাক সমান হয় গতিকে আমি দুটা কোণ সমান ইতিমধ্যে পাই গলো therefore ত্ৰিভুজ AEP সদৃশ ত্ৰিভুজ CDP আৰু শৰ্ত হ'ব এংগল দুটা ত্ৰিভুজৰ দুটা কোণ সমান হলেই ত্ৰিভুজ দুটা সদৃশ হৈ যায় দুটা কোণ সমান হোৱাৰ লগে লগে তৃতীয় কোণটো সমান হয় গতিকে আমি ইটো শৰ্ত ব্যৱহাৰ কৰিলে হ'ব গতিকে এই ত্ৰিভুজটা আমি সদৃশ পাই গলো ঠিক একেদৰে বাকি কিটা সেম টু সেম হ'ব বেছি ইমান টান নহয় গতিকে আমি নেক্সট 2 নম্বৰটো কৰিম এতিয়া 2 নম্বৰত কি কৈছে 2 নম্বৰ ত্ৰিভুজ ABD আৰু ত্ৰিভুজ CBE পৰা পাও আমি এই ত্ৰিভুজ দুটাৰ পৰা কি পাও এতিয়া আহিলে
ABD অৰ্থাৎ কোনটো হ'ব ABD এইটো ত্ৰিভুজ মানে কোনটো হ'ল ABD অৰ্থাৎ এইটো ত্ৰিভুজ আৰু তাৰ লগত CBE আৰু তাৰ লগত হৈছে এইটো ত্ৰিভুজ এই ত্ৰিভুজটো গতিকে এই ত্ৰিভুজটোৰ পৰা আমি কি পাওঁ ABD ৰ পৰা আমি কি পাম ABD ৰ এই দ্বিকোণটো 90 ডিগ্ৰী বুলি আমি জানো যেহেতু লম্ব এডাল এই AD লম্ব গতিকে ABD ৰ দ্বিকোণটো 90 ডিগ্ৰী আৰু CBE ৰ এই কোণটো চোৱা এই কোণটো যে আছে এই কোণটো 90 ডিগ্ৰী যেহেতু এডাল লম্ব গতিকে আমি এইটো ত্ৰিভুজৰ এইটো কোণ ABD ৰ অৰ্থাৎ ABD ৰ এইটো কোণ দ্বিকোণটো আৰু CBE ৰ এই কোণটো আমি 90 পাই গলো অৰ্থাৎ সমকোণ হোৱাৰ বাবে এই দুটা কোণ সমান হ'ল আকৌ এখিনি লিখি লম প্ৰথমতে গতিকে ADB কোণ সমান আমি কি পালো এইটো CBE ৰ CEB কোণ এটা কি সমকোণ বা ইয়াতে 90 ডিগ্ৰী লিখিলে হৈ যাব গতিকে এই দুটা কোণ সমকোণ হোৱাৰ বাবে 90 ডিগ্ৰী হোৱাৰ বাবে সমান হ'ল আকৌ কি চোৱা ইয়াতো B কোণটো আছে ইয়াতো B2 আছে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰিম যে B কোণটো সমান হয় ইয়াতে চোৱা এই B কোণটো এইটো ত্ৰিভুজৰ এটা আছে আৰু এইটো ত্ৰিভুজৰ B কোণটো আছে এইটো কোণ আমি চোৱা ABD এইটোৰ B কোণটো আছে আৰু CBE এইটোৰ B কোণটো আছে অৰ্থাৎ B কোণটো কমন মানে সাধাৰণ কোণ গতিকে আমি লিখিম ইটোৰ ক্ষেত্ৰত ABD কোণ সমান ইটোৰ ক্ষেত্ৰত CBE কোণ কি কোণ হ'ল এটা সাধাৰণ কোণ গতিকে দুটা কোণ সমান হোৱাৰ লগে লগে ত্ৰিভুজটা কি হ'ব সদৃশ হৈ যাব therefore ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ CBE কি শৰ্ত ইউজ কৰি আমি এংগল কোন শৰ্ত মতে ত্ৰিভুজটা সদৃশ হৈ গ'ল একেবাৰে সহজ ঠিক একেদৰে 3 নম্বৰটো একেই হ'ব এতিয়া আমি 3 নম্বৰলৈ আহিছো 3 নম্বৰৰ ক্ষেত্ৰত চোৱা এতিয়া 3 নম্বৰ কি দিয়া আছিল ত্ৰিভুজ AEP আৰু ADB ত্ৰিভুজ ADB ৰ পৰা পাও এই দুটা ত্ৰিভুজ চোৱা এতিয়া AEP অৰ্থাৎ এইটো A আছিল না AEP অৰ্থাৎ এইটো ত্ৰিভুজ আৰু ADB এই ডাঙৰ ত্ৰিভুজটো এতিয়া চোৱা AEP ত্ৰিভুজৰ ই কোণটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী আৰু ADB ৰ ডি কোণটো 90 ডিগ্ৰী আমি লম্ব বুলি দিয়াই আছে গতিকে আমি পাই গলো AEP ADB সমান 90 ডিগ্ৰী তো দিয়াই আছে গতিকে AEP ৰ ই কোণটো আৰু ADB ৰ ডি কোণটো 90 ডিগ্ৰী আমি পাই গলো নেক্সট হোৱা ইয়াতে A কোণটো আছে ইয়াতে A টো আছে গতিকে ইয়াৰ পৰা আমি অনুমান কৰি কি চাম এই A কোণটো AEP ৰ ক্ষেত্ৰত AEP ৰ ক্ষেত্ৰত A কোণটো আৰু ADB ৰ ক্ষেত্ৰত ADB ত্ৰিভুজৰ ক্ষেত্ৰত A কোণটো এটা কোণ সাধাৰণ কোণ দুয়োটা ত্ৰিভুজত এইটো কোণ আছে গতিকে কি হ'ব PAE কোণ সমান PAE কোণ ইটো ত্ৰিভুজৰ ক্ষেত্ৰত আৰু ডাঙৰ ABD ক্ষেত্ৰত ADB ৰ ক্ষেত্ৰত এইটো DAB লিখিম আমি DAB কোণ যেটো সমান কি কোণ সাধাৰণ কোণ গতিকে একেবাৰে ইজি আকৰবিলাকৰ দৰে therefore ত্ৰিভুজ কি আছিল AEP সদৃশ ত্ৰিভুজ ADB শর্ত একে এংগেল দুটা কোণ সমান হলে সদৃশ হৈ যাব গতিকে আমি 3 নম্বৰটো পাই গলো এতিয়া বাকি থাকিলে জাস্ট 4 নম্বৰটো 4 কি আছে ত্ৰিভুজ PDC আৰু ত্ৰিভুজ BEC ৰ পৰা পাও এতিয়া চোৱা
এই দুটা ত্ৰিভুজৰ পৰা কি পাওঁ PDC আৰু BEC আমি জানো D কোণটো আৰু E কোণটো 90 ডিগ্ৰী ইয়াতে চোৱা D কোণটো PDC এতিয়া P কোণটো PDC অৰ্থাৎ এইটো ত্ৰিভুজ PDC এই D কোণটো 90 ডিগ্ৰী PDC এইটো কোণ 90 ডিগ্ৰী আৰু BEC চোৱা কোণটো BEC এই E কোণটো 90 ডিগ্ৰী এইটো ত্ৰিভুজত এইটো লম্ব যেহেতু কে BEC এইটো হৈছে 90 ডিগ্ৰী গতিকে সমান সমকোণ তাৰপিছত ইয়াতে চোৱা PDC আৰু BEC এই CC টো কমন আছে তাৰপৰা আমি আইডিয়া কৰিব পাৰিম যে C কোণটো এটা এখন গতিকে ইয়াতে চোৱা PDC ক্ষেত্ৰত এইটো কোণ C কোণটো এইটো আৰু BEC ক্ষেত্ৰত সেইটো C কোণে সমান হৈ গ'ল কমন গতিকে দেখিলে হল ইয়াতে PCD কোণ এইটো ত্ৰিভুজৰ ক্ষেত্ৰত এইটোৰ ক্ষেত্ৰত BCE কোণ এইটো হৈছে সাধাৰণ কোণ therefore ত্ৰিভুজ দুটা কি হ'ল সদৃশ হৈ গ'ল PDC সদৃশ ত্ৰিভুজ BEC আৰু শৰ্ত কোনটো হ'ব এংগল গতিকে একেবাৰে সহজ অংকটো দেখাত মানে বহুত ডাঙৰ প্ৰশ্ন হেন লাগিলে অংকটো কি হয় একেবাৰে সহজ তো ছাত্ৰ-ছাত্ৰীসকল অংকটো যদি বুজি পাইছা প্লিজ ভিডিঅ এটা লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিবা কাৰণ মই তোমালোকৰ বাবে দশম শ্ৰেণীৰ গণিতৰ সমাধানবিলাক কৰি দিবলৈ চেষ্টা কৰিম তো ধন্যবাদ চাই থকাৰ বাবে ধন্যবাদ